हेलो गाइज আজি এটা বহুত টেস্টি বহুত ধুনিয়া আচাৰৰ ৰেচিপি লৈ আহিছো আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিছে জনাব আহক এতিয়া কেনেকৈ বনাও দেখাই আছো ইয়াত লাগিব বগা সৰিয়হ এইখিনি ধুনিয়াকৈ ধুই সাফা কৰি লৈছো ধুনিয়াকৈ সাফা কৰি লৈছো আৰু সম্পূৰ্ণ শুকাব দিয়া নাই আৰু কাৰণ এইখিনিটো আকৌ মানে তিয়াই থব লাগিব ন সেই কাৰণে শুকালে হ'ব সাফা কৰি ললে হ'ল আৰু তাৰ পাছত ইয়াতে দিছো ভিনেগাৰ এটো হৈছে ভিনেগাৰ আৰু ভিনেগাৰ মানে দিছো 4 চামুচ মান হ'ব আৰু 4 চামুচ মান দিছো আৰু এইখিনি দি প্লাই এতিয়া সৰিয়হখিনি মানে 3 ঘণ্টা মান তিয়াই থম আৰু অকমান দি দিছো আৰু এইখিনি সম্পূৰ্ণ নহব ভিনেগাৰ বেছি দিলে মানে কি হয় অকমান মানে খাৰ নিচিনা লাগে আৰু সেই কাৰণে অকমান পানী দি এইখিনি ধুনিয়াকৈ তিয়াই থৈ দিলো তিয়াই থৈছো 3 ঘণ্টা মান থলো আৰু এতিয়া এইখিনি ধুনিয়াকৈ হৈ গল তিৰাই অকমান মানে হাতে দি চাব লাগিব আৰু যদি মানে ধুনিয়াকৈ মুহাৰি গৈছে তেতিয়া মানে এইখিনি হৈ গৈছে আৰু এইখিনি ধুনিয়াকৈ চালি ললো ইয়াত দিছো মছলাখিনি বনাই লও সফ দিছো এচামুচ আৰু এইখিনি দিছো 5 পন এইখিনি জিৰা দিছো জিৰা মানে ইয়াত কমাই আছে সেই কাৰণে গুড়া অকমান দি দিছো এইখিনি হল ৰেড চিলি এইখিনি ঘৰত পিসা ৰেড চিলি দেই এইখিনি দি দিছো আৰু মছলাখিনি ধুনিয়াকৈ অকমান গৰম কৰি ইয়াত মিক্সিটোত পিসি লৈছো ইমান গুটে গুড়া হৈ যোৱা আৰু অকমান গুটা গুটা হৈ আছে এতিয়া সৰিয়হখিনি পিসি লম ধুনিয়াকৈ আৰু এইখিনি পিসি হৈ গল এই আমাৰ ৰেডি আৰু এইখিনি এনেকুৱা হ'ব লাগিব তাৰ পিছত এতিয়া মছলাখিনি ধুনিয়াকৈ ইয়াত দি দিছো মছলাখিনি আৰু ইয়াত হালধি দিয়া নাছিলো দেই আৰু সেই কাৰণে অকমান হালধি দিছো হালধিখিনি অকমান বেছি হলে অকমান কমাই দিও আৰু ইয়াত অকমান সোৱাদ অনুসৰি নিমখ দিছো আৰু এতিয়া আচাৰখিনি ধুনিয়াকৈ মিক্স কৰি দিম মিক্স হলে তেতিয়া আৰু ইয়াত দিছো এইখিনি জলকীয়া এইখিনি ঘৰত লগা জলকীয়া দেই জলকীয়াখিনি ধুনিয়াকৈ ধুই আৰু শুকুৱাই লৈছো পানী থাকিলে কাৰণ আচাৰখিনি বেয়া হৈ যাব আৰু এইখিনি লৈছো সৰিয়হৰ তেল এইখিনি মানে আগতে গৰম কৰি ঠাণ্ডা কৰি হোৱাৰ পাছতহে দিছো তাৰ পিছত এইখিনি আচাৰ ৰেডি হৈ গল আৰু কেনেকুৱা লাগে এবাৰ ট্ৰাই কৰি চাব আৰু খাই জনাব বহুত ধুনিয়া টেস্টি হয় আৰু ভাত বা ৰুটি পুৰি যিকোনো বস্তুৰ লগতে খাব পাৰিব এতিয়া এইখিনি ধুনিয়াকৈ দেখিছেনে ইমান ধুনিয়া দেখিছে আৰু এইটো কাচৰ বটল লৈছো এইটো ধুনিয়াকৈ ধুই শুকুৱাই লৈছো কাৰণ পানী থাকিলে আচাৰখিনি বেয়া হৈ যাব আৰু এইখিনি আচাৰ বহুত দিনলৈ ষ্টৰ কৰি খাব পাৰিব আৰু কেনেকুৱা লাগিছে কমেন্টত জনাবলৈ নাপাহৰিব বাই